প্লিজ ৱেইট 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 ৰ'ব। এই ফুলটো চিনি পাইছে আপোনালোকে? অঁ পাবই, এইটো আমাৰ শেৱালি ফুল। অঁ হয় হয়, শেৱালি ফুল। এইটো ৰাতি ফুলে, ৰাতিপুৱাৰ আগে আগে সৰি থাকে। তল সৰি ইমান ধুনীয়া দেখি। আমি সৰু থাকোঁতে বুটলিছিলোঁ, বহুত বুটলিছিলোঁ। অঁ ৰ'ব ৰ'ব ৰ'ব, আৰু এটা কথা আছে। এই ফুলটো এনেই বুটলা নাই আমি, ফুলটো খাবও পাৰি, গম পায়নে আপোনালোকে? ফুল খাব পাৰি, ইয়াৰ পাত খাব পাৰি। অঁ পাতটো তিতা, তিতা মানে জ্বৰ চৰ্দি হোৱা মানুহৰ কাৰণে বহুত ভাল। আৰু এই ফুলটো যে সৰু মাছৰ লগত বনালে ইমান ভাল লাগে খাই। অঁ হয় হয়, খোৱাটো বাৰু বাদ দিলোঁ। অঁ এই কথাটো আৰু কি, শেৱালি ফুলটো মানে কি, হিন্দী ভাষীসকলে পাৰিজাত ফুল বুলিও কয়। আৰু এই ফুলটো দুৰ্গা পূজাৰ সময়ত, দুৰ্গা মাৰ মানে পূজাত ব্যৱহাৰ কৰা হয়। বহুতে নাজানে কথাটো, ময়ো নাজানিছিলোঁ, কিন্তু মোৰ ওচৰে পাঁজৰে থকা হিন্দীভাষী মানুহখিনিৰ পৰা গম পাইছোঁ, তেখেতসকলে এই ফুলটোক বহুত মানে সন্মান কৰে। এইটো পাৰিজাত ফুল বুলি কয় তেখেতসকলে। অঁ অঁ চাওক 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 চাওক, এই ফুলটো এনেকৈ ফুলি থকা এনেই জেনেৰেলি দেখা নাপাব, আপোনালোকে তল সৰি থকাই দেখা পায়। অঁ কিন্তু ৰাতি ফুলটো ফুলি থাকে। ৰাতিপুৱাৰ সময়ত গোটেই সৰি যায়, তল সৰি বহুত ধুনীয়া হৈ থাকে। আৰু আমি সৰুতে সেইবোৰ বুটলিছিলোঁ, সেইবোৰ নষ্টালজিক কথা। বাৰু যি কি নহওক, আপোনালোকে এই ফুলবোৰ খাই পাইছেনে? নে অকল মৰমতে বুটলি আনি শুকাই লেৰেলি যোৱালৈ ৰখি থাকে? অঁ আমি কিন্তু এই পাতবোৰো খাওঁ। পাতবোৰ কেনেকৈ খাই জানে আপোনালোকে? এই কোমলীয়া পাতবোৰ ধুনীয়াকৈ ছিঙি নিব, আৰু এই ফুলবোৰ, এই গছবোৰৰ এটাই ভাল গুণ, মানে ইয়াত পোকে নধৰে। পাতবোৰ ধুনীয়াকৈ ছিঙি নিব, ছিঙি নি আপুনি ধুনীয়াকৈ পানীৰে ধুব, অলপ বেচন পাতলকৈ আপোনাৰ পানীৰ লগত গুলি লৈ পাতটো তিয়াই দিব, তেলত ভাজি দিব, আৰু ভাতৰ লগত খাই দিব। সোৱাদটো মই নকওঁ, খাই চালে গম পাব সকলোৱে। ধন্যবাদ।